গুড মৰ্ণিং ৰাইজসকল, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৱে ভালেই আছে। আৰু এতিয়া মা আৰু বেটা লগ লাগি কি কৰি আছে চা, ঘৰৰ কাম কৰিছোঁ। আৰু দুটাই ৰেড হৈ আছোঁ বাবা চা, তুমি আৰু মই ৰেড হৈ আছোঁ। এতিয়া এই টিভিত থোৱা চকেজটো মই এইটো যে চকেজ আছে এইটোৰ জেগাত থ'ম, আৰু এই চকেজটোহে পিন্ধিম। আৰু এইটো এনেও সজাই থোৱা মানে অৱস্থাত নাই, কিয় বহুত পুৰণা চকেজ কাৰণে মই এইটো ৰাখি থৈছোঁ মেমৰি হিচাপে। কাৰণ মই যেতিয়া কাম কৰি আছিলোঁ বিয়া নোহোৱাতে প্ৰথম এইটো চকেজ লৈছিলোঁ, তো সেইটো চকেজটো কামৰ পইচা যিমান দিন থাকে থাকি যাওক, মোৰ মেমৰি আৰু মোৰ পইচা ইয়াত লাগি আছে, নিজে ইনকাম কৰা পইচা। আৰু এইটো মোৰ ল'ৰা, এইটোও মই ইনকাম কৰিছোঁ এইটো ইনকাম কৰা বেটা। ইমান লম্বুচ আছে মোৰ বেটাটো, ঠাচকৈ দিব লাগে, ঠাচকৈ। মোৰহে মাথাত দিলোঁচোন ঠাচকৈ, তোৰ গালত দিম মই। দিছোঁ দে থকা। তো ইয়াতে থৈ দিছোঁ টিভিটো যদি কিবা কাৰণত গ্লাছত লাগিব লাগিল সৰ্বনাশ। এতিয়া এনেও পইচা পাতি নাই, টিভি কিনিব হিম্মত নাই, সেইটোকে চাই থাকিম। আৰু টিভিটো এনেও চেঞ্জ কৰিব লগা হৈছে কি কাৰণত, মোৰ টিভিটো ধাব্বা হয়, ধাব্বা। স্মাৰ্ট টিভি নহয়, দেখাত মস্ত ডাঙৰ টিভিটো, কিন্তু স্মাৰ্ট নহয়। তাক মানে সেয়া কৰিব নোৱাৰি, কি নেট কৰিব নোৱাৰি না, নেট লগাব নোৱাৰি না, নেট মানে ৱাইফাই কানেকশ্যন কৰিব নোৱাৰি। কি কাৰণত ৱাইফাই কানেকশ্যন সেই নাই, এইবিলাক কিবা কিবি আছে, কিবা এইবিলাক নাজানো। এইবিলাক এইহে চাব পাৰিম চাগে, এইবিলাক মানে CD চাব পাৰিম। আৰু CDও এটা আছে আমাৰ নতুন, সেয়া ছনীৰ, সেইটো চাব পাৰিম। কিন্তু আৰু তাতে মেমৰিত ভৰাই আন চাই থাক, তাত কৰি এইবিলাক থাক। যদি পইচা হাতত আহে এইটো বিক্ৰী কৰিম, কৰি কিনে আমি এটা নিউ টিভি ল'ম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব। ইয়াতে যিমান দৌৰা দৌৰি কৰি কামখিনি কৰিছোঁ, ৰিয়েলত যেতিয়া আমি ইমান দৌৰা দৌৰি কৰি কাম কৰিব পাৰিলোঁ হয়, মানে স্পীড কৰি দিছোঁ যে সেইটো কাৰণে। যদি স্পীড কৰি মানে নিদিলেও হয়, বহুত দীঘল হৈ গ'ল হয় ভিডিঅ'টো, সেইটো কাৰণে স্পীড কৰি দিছোঁ। আৰু মানুহৰ জীৱনত এনেকুৱা স্পীড লাগে হয়নে নহয়, আজিকালি যিটো মানে দুনিয়াত মানে চলিছে, তো সেইটো কাৰণে এনেকুৱা স্পীড লাগে। আৰু এইপিনে চকেজটো থোৱাতে তাত মানে বহুত মাকৰা জাল কিবা কিবি হৈ গ'ল, সেইখিনি মই অকণমান মুচি ল'লোঁ। মই মুচিবও নোৱাৰোঁ বহি কেনে, দেখিছেনে ইমান মটি হৈ গৈছোঁ মই। আৰু এইপিনে বাবু গ্লাছ চাছখন মুচিব দি দিছোঁ। টিভিৰ সেইটো মানে কি কয়, টিভিৰ কাউণ্টাৰ, টিভিৰ কি বা কয় নাজানো আৰু, টিভি থোৱা চকেজটো মানে সেয়া হৈ গৈছে। ওপৰত এখন গ্লাছ দি আছে, গ্লাছখনো লেতেৰা হৈছে, সেইটো কাৰণে গ্লাছখনো মুচি দিলোঁ। আৰু এইপিনে চকেজটো কিবাকৈ মানে ইমান জোখত আছে, এইটো চকেজৰ জেগাত সেইটো চকেজটো সোমাইছে, নহ'লে মানে একদম সেয়া হৈ যায়। ভিতৰৰ ৰুমত মানে ল'ৰা ছোৱালী দুটা টিউশ্যন কৰে, তো সেইটো কাৰণে ভাবিলোঁ, বাবুতো এতিয়া নকৰে টিউশ্যন, কিন্তু ছোৱালীজনী কৰে, সেইটো কাৰণে বেছি টিভিটো মই পিনে IPL চাওঁ। যেতিয়া ৰাজস্থানৰ খেলা হয় মই মানে পাগল হৈ যাওঁ, ৰাজস্থানক মানে ছাপোৰ্ট কৰাৰ কাৰণে। গতিকে সেয়া কি কয়, তাত মানে নিজৰ ল'ৰা আছে, নিজৰ ল'ৰা মানে অসমৰ ল'ৰা আছে আমাৰ ৰিয়ান পৰাগ, সেইটো কাৰণে মই মানে অকণমান ৰাজস্থানক ছাপোৰ্ট কৰোঁ। এনেইতো IPLৰ টীম বুলি ক'লে চেন্নাই ছুপাৰ কিং, কাৰণ তাত মানে ধনী আছে, তো চাই থাকিব। এইপিনে ৰাখি দিলোঁ মই টিভিটো, আৰু এইপিনে ৰাখি দিলোঁ চকেজটো ইয়াতে মই সেইখন থোৱা আৰু ঠাই নাই, ইয়াতে চকেজৰ ওপৰতে থৈ দিলোঁ। সেইপিনে আৰু কৰ্ণাৰ চৰ্ণাৰ একো নাই, কৰ্ণাৰ এটা হ'লে মানে কৰ্ণাৰ হ'লে এটা থ'ব পাৰি, কৰ্ণাৰ কৰি আছোঁ। এইবিলাক তাই ট্ৰফি। তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ৰ সৈতে, লগ পোৱাৰ আশাত বাই বাই। গোটেই কাম বন কৰি উঠি একেবাৰে আবেলি হৈ গ'ল। আবেলি কি খাওঁ বুলি বাবুক ক'লোঁ, বাবু আমি দুটাই কফিয়ে খাওঁ। ৰাতিপুৱা 11টামান বজাৰ পৰা কাম কৰিছিলোঁ, তো সেই তেতিয়া মানে ভাত পানী খাই উঠি চবখিনি কৰি উঠি একদম বাকী লাষ্টলৈকে চাফা কৰালৈকে মানে গধূলি 5:30 6টাই বাজিল। সেইটো কাৰণে ভাবিলোঁ যে বাবু এক কাপ চাহ খাওঁ, সি কৈছে মা চাহ নাখাওঁ, সেইটো কাৰণে কফিকে বনাই দিলোঁ। কফি একচুৱেলি মই গৰম দিনত খাই ভাল নাপাওঁ, ঠাণ্ডা দিনত ভাল লাগে। যিমান গৰম হ'লেও মোক চাহেই লাগে, কিন্তু ঠাণ্ডা দিনত কফি ভাল লাগে। সেইটো কাৰণে বোলো সি যেতিয়া কফি খাওঁ কৈছে, তো কফিয়ে বনালোঁ, দুটা মা বেটাৰ কাৰণে বনালোঁ ধুনীয়াকৈ। কিন্তু কফি নাজানো কেনেকৈ বনাব লাগে, নৰ্মেলি যেনেকৈ ঘৰত বনাই মই এনেকৈয়ে বনাইছোঁ। গাখীৰ অকণমান দিলোঁ, তাৰপিছত গাখীৰতে চেনিখিনি গোটেই তাত দিছোঁ। আৰু কফি অকণমান মিঠা হ'লে খাই ভাল লাগে নহয় জানো, মই কিন্তু কফি মিঠা হ'লে ভাল পাওঁ খাই। আপোনালোকে পিছে কেনেকৈ ভাল পায় নাজানো, জনাই দিব, মানে কমেণ্ট এটা কৰি জনাই দিব আপোনালোকে কেনেকৈ কফি খাই ভাল পায়। মইতো এনেকৈ চিম্পুলকৈ বনালোঁ, ধুনীয়াকৈ গাখীৰ আৰু কফি মিলাই অকল খালী খালোঁ। আৰু এটা ইণ্টাৰেষ্টিং কথা, কফি খাই আমি গৈছোঁ ফুৰিব, কাৰণ আজিকালি মই অকণমান ডায়েট কৰা হৈছোঁ, আৰু আবেলি মানে ইভিনিং ৱাক কৰোঁ, আৰু অকণমান মিঠা চিঠা কমাই দিছোঁ। কিন্তু চাহৰ মিঠাটো অকণমান খাওঁ, কিন্তু মিঠাই আগতে যেনেকৈ মিঠাইৰ দোকান দেখিলে মোৰ ভোক লাগিছিল, সেই বস্তুটো নাইকিয়া কৰি পেলালোঁ। এতিয়া অকল চাহৰ মিঠাইটো খাওঁ, বাকী ইমান মিঠা চিঠা নাখাওঁ, মানে
মিঠাই মানে চুইট বোলা বস্তুটো একোৱেই নাখাওঁ মানে দোকানৰ ৰসগোল্লাই হওক কিবা হওক নাখাওঁ তো এইপিনে ল'ৰাক দিব গৈ আছোঁ সি কিবা কৰি আছে ভিতৰত খালি মোবাইল এতিয়া পৰীক্ষা চৰীক্ষা গ'ল না সেইটো কাৰণে এতিয়া মোবাইল তো এনেকাই আৰু এনজয় কৰিছোঁ দিনকেইটা মা বেটা লগ লাগি আমি পৰিয়ালত মাত্ৰ চাৰিজনৰ দুটাতো বাহিৰতে আছে ছোৱালীজনী আছে তাই কাৰাটে ক্লাছত আৰু ল'ৰা আছে মোৰ লগত ব্যস্ততা হৈ কিনে আকৌ কাপোৰ কানি জাপিব আছে তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাত বাই বাই দুবাৰ ক'লোঁ আপোনালোকক বাই বাই চাই থাকিব